হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো পূৰা মজাদাৰ হ'বলৈ গৈ আছে। আজি এপিনে যাওঁ বুলি ভাবিছোঁ ভ্লগছ বনাবলৈ, আৰু উপাসনা আহিছে। উপাসনাৰ লগত এতিয়া যাম এপিনে ভ্লগছ বনাবলৈ। তাই মানে যাম আৰু ক'ত যাওঁ কি কথা চাই থাকিব। উপাসনাক লগ পাই গ'লোঁ। এয়া উপাসনা আহিলে এতিয়া। এয়া দেখিছে চাইনবোৰ্ড, আৰু ক'লৈ আহিছোঁ একদম জেগাত দেখাই আছোঁগৈ আৰু বলক। এয়া পাই গ'লোহি অৰণ্যম, দেখিছে। এতিয়া খুৰীক মাতিব লাগিব, যিহেতু বৰ ডাঙৰ ডাঙৰ কুকুৰ আছে। এতিয়া আমি পাই গ'লোহি অৰণ্যম, আৰু গৈ থাকোঁ আগলৈ দেই। এতিয়া কুকুৰ আছে, কুকুৰৰ ভয়তে খালি এনেকৈ মানে চুপ চাপ আহিছোঁ, বমা কৈ লৈছোঁ আৰু তাৰপিছত দেখা যাব। ফাইনেলি এয়া অৰণ্যম পাই গ'লোহি। ধুনীয়া একদম মানে পূৰা নেচাৰেল এটা পৰিৱেশ। এইপিনে বাগান আছে, এইপিনে চব মানে জীৱ জন্তু চব আছে। মই দেখাই যাম এপিনৰ পৰা। পূৰা একদম নেচাৰেল পৰিৱেশ। এয়া উপাসনাহেঁত আহি আছে পূৰা বৰাবৰ ভিডিঅ' কৰি। আৰু এইপিনে এতিয়া আমি চাবলৈ গৈ আছোঁ। এয়া দূৰৰ পৰা দেখাই দিছোঁ। এইটো উট, এইটো হৈছে উট। ইয়াতে পাই গৈছোঁ মৰুভূমি উট, আমাৰ ঘৰৰ ওচৰতে, একেবাৰে ওচৰতে। আৰু ওচৰলৈ নাযাবা নেকি। আৰু এয়া একদম বস্তাত পূৰা লৈ আনিছে। আৰু ইটো কুকুৰে ইমান অশান্তি কৰিছে, তাক দাঙি দিবলগীয়া হৈছে। ই পূৰা ব্যস্ত, উটটো কিবা নিজক লৈ ব্যস্ত। আমি খাবলৈ একো নানিলোঁ। কি খায় আচলতে, ই কি খায় আমি নাজানো নহয় এতিয়া, সেইকাৰণে আমি একো নানিলোঁ খাবলৈ। ই কি খায় আমি নাজানিছোঁ, এতিয়া গৃহস্থহে জানিব। সেয়া ওপৰত দেখিছে নহয় লিচু গছ, সেয়া লিচু গছবোৰৰ পৰা সেয়া ভাইটিটোৱে এটা লিচু আনি দিলে। লিচুটো খাওঁ, একদম পূৰা ফ্ৰেছ ফ্ৰেছ লিচু। এতিয়া লিচুটো খাই আৰু কিবাকিবি চাওঁগৈ। এইখন দেখিছে ৱালখনত, এইটো এটা প্লেণ্ট হয়, পূৰা লতা জাতীয়। এইটো কিবা অক্সিজেন কিবা এটা আছিলে নামটো, ইমান ধুনীয়া লাগিছে মানে ক'বলৈ কি ক'ম আৰু। মা এইটো কি আছিলে নামটো? এইটো অক্সিজেন ফ্লেয়াৰ। ইমান মানে ধুনীয়া লাগিছে দেই। তাৰপিছত এয়া উপাসনা জীৱ জন্তুৰ সন্ধানত ঘূৰি ফুৰিছে পূৰা। কি আছে ইয়াত? দাঙি লোৱা, একো নহয়। তাত শহাপহু আছে। এইটো অকণমানিকৈ দেখিছোঁ চকুটো। এইপিনে পৰা সেয়া উপাসনা শহাপহুৰ সন্ধানত। ইয়াত বহুত বস্তু আছিলে, ইয়াত পাৰ আছে চাগে, বহুত বস্তু আছিলে। বস্তুখিনি এতিয়া বেলেগলৈ লৈ যোৱা হৈছে। আৰু এইটো ই একদম পূৰা ভাল পাইছে আৰু আজি ঘূৰি। এইটো বহুত ডেঞ্জাৰাছ ভিডিঅ'। ইয়াৰ মুখৰ আগত ভিডিঅ' কৰাটো সম্ভৱ নহয়, তথাপিতো দূৰৰ পৰা দেখাইছোঁ। আৰু ই মানে যেনেকুৱা ৰূপ লৈছে, তথাপিতো ভিডিঅ'টো কৰি ৰাখিছোঁ। আৰু ইয়াক ধুনীয়াকৈ ৰাখিছে, প্লেণ্টখিনি ইমান ধুনীয়াকৈ ৰাখিছে আৰু দেই, কৰিছে আৰু ধুনীয়াকৈ। এয়া ইমান ধুনীয়া প্ৰচেছত বস্তুবোৰ ৰাখিছে, ভাল লাগিছে। আৰু এইডাল ষ্টেণ্ডডাল বাঁহৰ হয়, এইটো বহুত ধুনীয়া লাগিছে দেখিবলৈ, পূৰা নেচাৰেল। আৰু এতিয়া ইয়াৰ পৰা যামগৈ। দেখিছে যিহেতু ইয়াত ভালেমানখিনি বস্তু নাই এওঁলোকৰ। আৰু এখন কেম্প আছে কলুং কাজিৰঙাত, সেই কেম্পত বহুতখিনি বস্তু ৰাখিছে। সেইকাৰণে ইয়াত আগত যিমানখিনি বস্তু আছিলে সিমানখিনি বস্তু নাই এতিয়া। আৰু আনিব, কাইলৈ আহিব চাগে কেম্পৰ পৰা, তেতিয়া আনিব। আকৌ কেতিয়াবা পাৰিলে দেখাম। আৰু এতিয়া আমি বেলেগ এটা ঠাইলৈ যাওঁ, যিটো উপাসনাই নাজানে। আৰু সেইকাৰণে মানে উপাসনা তাত নাজানে, মানে এইটো ছাৰপ্ৰাইজ। আৰু গাঁৱৰ নিচিনা ফ্ৰেছ পৰিৱেশ ক'তোৱে পোৱা নাযায়। টাউনত থকা মানুহে নুবুজিব গাঁৱৰ মানে কিমান মানে। দেখিছা উপাসনা মাছ ধৰিব লাগিছে। কেনেকুৱা লাগিছে আজি আহি পিনি? ভাল লাগিছে দেই ঐশ্বৰ্যাক, থেংক ইউ। মানে একদম থেংক ইউ কি ক'বা আৰু। মানে মই ভৈনৰ পৰা আহিম ভাবি আছিলোঁ, যিহেতু সেইকাৰণে আহিলোঁ। আৰু তাইক কৈ আছিলোঁ ভৈনৰ পৰা। আৰু মানে ঢেৰ জৈৱ জন্তু আছিলে বুলি কৈছিলে, এতিয়া নাই। তথাপিও এইকেইটাকে চাই পিনে ভাল লাগিলে। আৰু ভাল লাগিলে। আৰু কিবা ভাল হ'বলৈ গৈ আছে, এইপিনে চবেই মাছ ধৰি আছে, দেখিছে সেইপিনে পূৰা মাছ ধৰি আছে। এনেকৈ আৰু চাই থাকক। খোৱা বস্তু অলপ আনিছোঁ যোগাৰ কৰি। এয়া উপাসনা ভয় লাগিছে মোৰ, তথাপিতো মই এনেকৈ ভিডিঅ'টো কৰিছোঁ। আৰু এয়া একদম পূৰা খোৱা বস্তু লৈ আনিছোঁ, তাতে সিপাৰতে বহি পানি খামগৈ। আৰু মজা মানে, আৰু এতিয়া দলংখন পাৰ হোৱাৰ ওপৰতহে কথা। আৰু গৈছোঁ আৰু বজৰং বলি কি যে, কিন্তু মই যে কেনেকৈ আহিছোঁ আৰু দেই, বেয়া ভয় লাগিছে। ফোনটো থওঁ দেই। এনেকুৱা দলঙত বগোৱাৰ বৰ অভ্যাস নাই, তথাপিতো আৰু বগাইছোঁ। আৰু এয়া উপাসনাহঁতো পূৰা পাপৰিবাই মিছ কৰিলে। এয়া একদম আহিছোঁ আৰু বগাই মেলি যেনে তেনে, হাতত তালি টোপোলা লৈ মুঠতে। এয়া
দলংখন পাৰ হৈ ধুনীয়া বাগান এখন পালোহি মুঠতে আজি উপাসনাক দেখাইছোঁ আৰু কি পাৰোঁ কিমান পাৰোঁ এয়া বাগানখন পালোহি ইয়াতে জেগা এডোখৰ আছে চাওঁচোন কেনেকুৱা জেগা আছে ভাল বুলি কৈছে এয়া পুৰা আৰামত বহিলেহি আৰামী চকীত পুৰা বহিছে ধুনীয়াকৈ এইটো বাগানৰ ঘৰ হয় অঁ বাগানৰ পাত টুকি এইবোৰ পাত টুকা এইবোৰ এইপিনে নামদাংখন সেইখন নামদাং আৰু এইটো চাংঘৰ আছিলে চাংঘৰটো ভাঙি দিলে ভাঙি পিনি এনেকুৱা কৰিলে এয়া পিছলৈ নামদাং এয়া ঘৰ কেনেকুৱা লাগিছে উপাসনা খাবলৈ ভাল জেগাডোখৰ খাওঁ খাওঁকৈ আছে কিন্তু খাবলৈ জেগাডোখৰ ঠিক কৰি লওঁ আৰু ভালকৈ অঁ চেনেল এটা আছে নতুনকৈ খুলিছোঁ দি দিবা এয়া জিমি পুৰা একদম মানে পুৰা মনৰ মৰ্জিমতে ঘূৰি ফুৰিছে আৰু জিমি চাহ পিনে হা টিকটুক এয়া মেগী বনাই আনিছোঁ উপাসনাৰ কাৰণে উপাসনাই গম নাপায় আৰু মেগী খোৱা আমেজ বেলেগ এনেকুৱা জেগাত মেগী খাম এতিয়া আমি মানে পুৰা ভাল লাগিছে আৰু এয়া উপাসনা তোমাৰ কাৰণে এটা সৰু গিফ্ট তুমি যে আহিলা তুমি যে আহিলা সেইকাৰণে অঁ খুলিব পাৰা খোলা তুমি নালাগে আনিব তুমি আহিছা আমাৰ ইয়াত মই এদিন যাম তোমালোকৰ তাত তেতিয়াও মানে কি ছাৰপ্ৰাইজ দিয়া দিবা দিছোঁ আৰু ক'বা আৰু সৰু ছোৱালী সৰু মানে সৰু গিফ্ট সৰু ছোৱালী সৰু গিফ্ট নাই নাই কেলৈ আনিব লাগে নালাগে আনিব সৰু ছোৱালী সৰু গিফ্ট ঐ জিমি থেংক ইউ মানে ৱেলকাম তাই পুৰা এক্সাইটেড আৰু আজি দিনটো তাই পুৰা এক্সাইটেড নালাগে হ'ব তাই পুৰা মানে এক্সাইটেড আৰু আজি দেই এতিয়া আমি খাই লওঁ এতিয়া খোৱা বস্তু মুখত লৈ ভিডিঅ' কৰি আছোঁ আগে খাই লওঁ তাৰপিছত আৰু জিমি পুৰা মানে আজি একদম নিজক লৈ ব্যস্ত আৰু দেই এয়া মেগী পুৰা ৰেডি কৰিছোঁ এতিয়া মেগী খাই লওঁ এয়া মানে আচল কথাটো কি জানেনে য'তে যাওঁ এইজনীয়ে মানে পিছ নেৰে প্লেনটোৰ কথা এই গম নাপায় একো তাইক কোৱা নাই মেলা নাই আমি উপাসনা ভিডিঅ' বনাম মেলিম বা উপাসনাৰ ভিডিঅ' বনাটো বাৰু অসম্ভৱতে হোৱাব আজি উলিওৱা কিন্তু এইজনীয়ে কেনেকৈ গম পায় গোন্ধ পায় স্কুটি লৈ আহি ওলালেহি তাইক মিছা কথাও ক'ব নোৱাৰা হ'লোঁ আহি পাই ফোন কৰিছে আমাৰ ঘৰৰ পদূলি মুখৰ পৰা আৰু ক'লোঁ যে আমি ইয়াতে আছোঁ এয়া আহি পাই গ'লহি যদি চব হালধীয়া আৰু পাই গ'লহি ভাগ্য ভাল তাই যে আহিব লাগে এয়া মেগী অলপ আছিলে এই মেগীকণ এতিয়া তাইক খাবলৈ দিছোঁ মানে এইপাও শান্তি নাই মানে আমাৰ এইপাও মানে আমাৰ অকণো শান্তি নাই আৰু জিমি বেয়া উৎপাত কেনেকুৱা উৎপাত আজি উপাসনা চুট বাদ কৰি দিছে জিমিয়ে মানে এয়া আৰু খোৱা বস্তু আনিলে কিবা কিবি মানে উপাসনাই ক'লে আৰু এয়া পুৰা গৰম উঠিছে মানে মানে গছ বনৰ মাজত আছোঁ যদিও কিবা গৰম এটা উঠি আছে আৰু ভিডিঅ'টোত কৈ দিওঁ আজি আমি চব য়েল্ল' গেং হৈ মানে বৰষা পৰা আমাক জইন কৰিলে চব য়েল্ল' আজি য়েল্ল' গেং এয়া আকৌ ঠাণ্ডা তাৰপিছত চিপছ মেগী পাৰ্টি হৈয়ে আছে পাৰ্টি কণ্টিনিউছলি চলি আছে এয়া বৰষা আজি ভিডিঅ'টো খাই বৈ হৈ গ'ল ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ সময়ো হ'ল বহুতখিনি সময় বহিলোঁ কথা চথা পাতিলোঁ ৰিলছ বনালোঁ কিবা কিবি কৰিলোঁ সেইকেইটা তেহেঁতেও এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ আৰু বহুত দীঘলীয়া নকৰোঁ আৰু মানুহে চাই যিহেতু আমনি পাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই